গুড ইভিনিং বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আজি ভাবিলোঁ চুঙাত দিয়া মাংস খাওঁ, গতিকে বাহনীলৈ গ'লোঁ আৰু পাপাই ধুনীয়াকৈ 4টা চুঙা কাটি দিলে আৰু লৈ আহিলোঁ। বাহিৰতে ধুনীয়াকৈ জুইকুৰা জ্বলাই ল'লোঁ। বায়ে মাজতে বগৰী আনি দিলে, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, লোভ লগাই দিওঁ, ময়ো খাওঁ। লগতে চুঙাকেইটা ধুই পানীখিনি যাবলৈ উলিয়াই থৈ দিলোঁ। মাংসখিনিও ধুই পানীখিনি যাবলৈ থৈ দিছোঁ। আদা, নহৰু, পিঁয়াজ, 2টা ডিম, জলকীয়া চব পিচি ল'লোঁ। লৈ কাটি কুটি এয়া দেখিছেনে দি দিলোঁ। পিছে ৰান্ধনি কিন্তু মই নহয় আকৌ দেই, ৰান্ধনি হৈছে এয়া মানে মোৰ হাজবেণ্ড। তেওঁ মানে বনাই খুৱাব আৰু খাম। বনোৱা মেলাত কিন্তু আমাৰে আকৌ উস্তাদ দেই, বহুত ধুনীয়া বনায়। পিছে এয়া দেখিছেনে মাংসখিনি সানিবলৈ আকৌ মোৰ ভাগতে পৰিলেগৈ গৈ। চুঙাটোত দেখিছেনে অকণমান সামান্য পৰিমাণে তেল দি লৈছোঁ, যাতে মাংসখিনি পিছত লাগি নধৰক। কলপাতখন অকণমান জুই ঠেকি লেৰেলাই লৈছে, যাতে চুঙা চাই খোপাটো দিব পাৰে। আৰু এই দেখিছেনে চুঙাটো আগৰ পৰা পুৰিছে, মানে গুৰিৰ পৰা পুৰা নাই, যাতে তাৰ বস্তুখিনি যদি গুৰিৰ পৰা পুৰা হয় ওলাই গুচি যায়, মানে সেইকাৰণে আগৰ পৰা পুৰিছে, ওলাই যাতে নাযাওঁ। আৰু দেখিছেনে চুঙাকেইটা দি এই দুফালে 2টা খুটা, মানে এফালে মায়ে ধৰিছে আৰু এফালে মোৰ হাজবেণ্ডে ধৰিছে, মানে চুঙাকেইটা যাতে তলফালে পুৰিবলৈ সহজ হওক তেনেকৈ 2টাই ধৰি লৈছে। পুৰি হৈ গ'ল দেখিছেনে, এয়া ঠাণ্ডা হ'বলৈ অলপ থৈ দিছে মানে। এয়া হৈ গ'ল দেখিছেনে, চুঙাৰ পৰা উলিয়াইছে কিন্তু নোলাই। বায়ে উপায় নাপায় হাতাখনেৰে পূৰা মাৰিছে, তথাপিতো ওলোৱা নাছিলে। কিমান মাৰিছে, নাই, নোলাই। শেষত চুঙাটো ফালি তেনেকৈ উলিয়াইছে। ক'তনো বাৰু তেনেকৈ উলিয়াই, চুঙাটো ফালিয়ে উলিয়াব লাগিব। এয়া দেখিছেনে হৈ গ'ল পূৰা ধুনীয়া, খাব লাগে আৰু এতিয়া ধনিয়া 2ডালমান ধুনীয়াকৈ কাটি ল'লোঁ। লগতে এয়া পিঁয়াজ বায়ে কাটি আছে তাতে। এয়া আমাৰ বাঁহৰ চুঙাত দিয়া মাংস, ধুনীয়াকৈ খাব লাগে, ধুনীয়া টেষ্টি হৈছে। বায়ে কৈছে ভিডিঅ' এটা বনাই নহ'লে ফটো এখন মাৰি মই সজাই দিওঁ, মানে ভালকৈ সজোৱা নহ'লে হ'লেও ওপৰত জলকীয়া 3টা দি দিছে আৰু ভাল লাগিবৰ কাৰণে। এতিয়া খাওঁ আৰু আপোনালোকেও খাবচোন, তেনেকৈ বনাই খাবলৈ বহুত ধুনীয়া হৈছে দেই। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি চাই ভাল লাগিল তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব। কেনেকুৱা হৈছে?